দেখিছা আমাৰ গোটেইবিলাক খেলি আছে এতিয়া মনোৰগা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ক'ত যাওঁ, ক'ত কি কৰোঁ, ক'ত ফুৰিব যাওঁ গোটেইখিনি দেখাই আছোঁ আৰু লগত কোন কোন যাব গোটেইখিনি ভিডিঅ' আপোনাক ডিটেইলছ দেখাই আছোঁ। এইটো ধ্ৰুৱ আছে, ধ্ৰুৱই বাইক লৈ ওলাইছে, ইফালে মোৰো বাইক আছে এইখন। টাউনত আৰু ফ্ৰেণ্ডছ আছে, মানে মোৰ ষ্টুডেণ্টছ আছে, গোটেইখিনি একেলগে যাম আজি আমি অলপমান এনজয় কৰিবৰ কাৰণে। তো ভিডিঅ'টো সকলোৱে চাই থাকক, স্কিপ নকৰিব। বৰ্ত আমাৰ দেৱৰাজ ৰিকি, এইফালে নামটো নাজানো বাবাটোৰ, এই ময়ূৰপ্ৰাণ বহি আছে, ধ্ৰুৱ আছে, এইফালে দীপংকৰ ভাই আছে, এইফালে জ্যোতিষ। তো আমি মোতকৈ ভালেকেইজন আছোঁ। তো আমি তাত গৈ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো, সকলোৱে চাই থাকিব। তো এই আমি গৈ আছোঁ, মুঠ 6খন বাইকত আমি 12জন গৈ আছোঁ এতিয়া ডিমাকুছলৈ বুলি। ফাইনেলি গাইছ এতিয়া আমি আহি পালোঁ এই পাৰ্কত। তুমি চাই পালোঁ আমি এতিয়া, এইটো কি নাম পাৰ্ক মই নাজানো বাৰু নামটো, এতিয়া ভিতৰত যাই গম পাম। গোটেইবিলাক আহিব বুলি এতিয়া দেখাই দিওঁ গোটেইখিনি। আগতে আমি আহি পোৱা নাছিলোঁ, তো ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। আৰু ইফালে আমি এতিয়া চাম ক'ত কি আছে। ইফালে আমাৰ কি আছে, এইটো টিকেট কাউণ্টাৰ আছে, টিকেট কাউণ্টাৰত যাম এতিয়া। টিকেট লৈ পেলাই আমি যাব লাগিব ভিতৰত। ৰাখি পিন্ধাই আছে এতিয়া বৰ্তমান, ৰাখি পিন্ধাই দিছে, ৰাখি চৰি নহওক এতিয়া আমাৰ এইবিলাক ল'লে, এতিয়া লৈহে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব ইয়াত। আৰু এইফালে তাৰ টিকেটৰ দাম কি মানে 100 টকা ন, 100 টকাকৈ ল'ব। আৰু এইটো ৰাস্তা হয়, এইটো শুক্লা ব্ৰিজ আছে এইফালে। অঁ তো আমি গেটৰ তলতে সোমাব লাগিব এতিয়া। এই হাত দুখন চা, বাপৰে বাপ কি মস্ত মস্ত হাতেই বাপ পাৱ, এক থাপৰ দিলি দেখোন শেষে। আমাৰ পোষ্ট দি আছে আমাৰ দীপংকৰ ভাই, আমাৰ যদিছে আৰু কি পুৰা একদম ফটোগ্ৰাফাৰ না। আচ্ছা ভালকে, আচ্ছা এইটো কি আইফোন নেকি? বা আমাৰ ভাগ্যত নাই আইফোন ল'ব লাগে। এতিয়া গেটৰ ভিউটো চাওক বোলে, আৰু কি ডাঙৰে ব'লা যাওক। এই হ'লনে বুঢ়া ভালুক। তেতিয়া ব'লক আমি এতিয়া ভিতৰলৈ গৈ আছোঁ, আমি এণ্ট্ৰি কৰি আছোঁ ৰেডি। বাইদেউ ভালনে খবৰ? দে আচ্ছা এতিয়া আমি সোমালোঁ এয়া। ৱাও ধুনীয়া দেখোন। অঁ এই চুইমিং পুল আছে যিহেতু এতিয়া ইয়াতে চুইমিং পুল। মোৰ বেছি ঠাণ্ডা লাগছে দেই, সেইকাৰণে পিন্ধিছোঁ। বোলে চুইমিং পুল আছে এয়া, আমি এতিয়া ওচৰত যাম বাৰু। আৰু গাঁও ধুব ইচ্ছা গৈছে দেখা পাই পেলাই পানীখিনি। একচুৱেলি ফাৰ্ষ্ট টাইম এনেকুৱা মানে ভিজিট কৰিছোঁ চুইমিং পুলত লাইফত। বহুত দেখি আছিলোঁ। ওচৰে ইমান দূৰ নহয়, জাষ্ট ডিমাকুছি আৰু এইফালে শুক্লা ব্ৰিজৰ ওচৰতে টাউনত। প্লেচ। আৰু ফ্ৰেণ্ডছ পাৰ্কখনৰ নামটো যদি লিখা নাই, তথাপি এতিয়া গম পালোঁ পাৰ্কখনৰ নাম হৈছে কংলেণ্ড ৱাটাৰ পাৰ্ক। তো এইটো হৈছে আমাৰ চুইমিং পুল। আৰু চুইমিং পুল মানে এইটোত পানী ট্ৰেইন লৈ আহিছিলোঁ, গা ধুব পানীও নাই এতিয়া চাই পানী নাই, পোৱালি চলি পোৱালি বোলে গা ধুই আছে বোলে। তো আমাৰ ল'ৰাকেইটা বোলে গা ধুব আহিছিল, কিন্তু লাজ কৰিছে সিহঁতে। এইফালে যিহেতু ছোৱালী হৈছে তো লাজ কৰিছে সিহঁতে। আৰু যিহেতু এইটোতো মানে শুকাই আছে, কিয় মাইনা খেলি আছা? অঁ এইটো শুকাই আছে, পানী নাই। পানী থাকিলে ল'ৰাকেইটা গা ধুলে হয় মানে ইয়াত। তো পানী নাই যিহেতু ইয়াতে শুকাই আছে। হা আৰাম লাগছে না? আজি টোপনি আহিলে কিন্তু এৰি যাম। মনে যে কি আৰাম লাগছে নেকি? হা খাবি ন? ঠিক আছে বাৰু, খুৱাই আছে অলপ পিছত। গানতো লৈ আমি Yes, obviously. বেলুন নেকি? মই কি গাৰবি? এই গানটোৱে ভাল লাগে। এতিয়া ড্ৰেছটো কি পইচা লাগিব নেকি? নালাগে না? মনোৰগা মনোজ আমাৰ পোৱালিকেইটা ইয়াত খেলি আছে ইয়াতে। এই মজা জ্যোতিষ, মজা লাগছে। তোরা কি গারবি বাহ ড্রেস নাই তোর মোর প্রাণ আজি তোমার লোকে বেলেগ হয়ে গেছি রে
কি যাবা গাৰবি নেকি ৱাও আৰু এইটো কি এইবিলাক কি মোবাইল আজি আমি দামী হৈ যাম আজি না আপুনি কাৰ দিয় কি হ'ব এইটো আমাৰ মোবাইল আছে কি ধ্ৰুৱ কি ভাগৰ লাগিল নেকি একদম ধুনীয়া ভাগৰ লাগিলে অলপ ছাৰ বাৰু এটা গাৰু বোলে এটা চুইমিং পুলত খেলি আছে ইয়া কেইবছৰ হৈছে নে আপোনাৰ ঠাণ্ডা ন কোৱা দেখিছে আমাৰ গোটেইবিলাক খেলি আছে এতিয়া সিহঁতৰ চখটো পূৰণ কৰিব ক'লে সিহঁতক নহয় যিহেতু আহিছে গা অলপ ধুই যায় এইটোতে যিহেতু পুখুৰীটো আমাৰ শুকাই আছে ইয়াত শুকাই থকাৰ কাৰণে বেয়া লগা নাই বাৰু ভালেই নতুন হিচাপে ঠিকেই আছে আৰু যিহেতু কামবিলাক চলি আছে ইয়াত গতিকে আশা কৰোঁ অতি সোনকালে কামবিলাক সম্পূৰ্ণ হ'ব ঝাপ মাৰিলোঁ এতিয়া বহুত ঝাপ মাৰিলোঁ এইকেইটা চা মেইন কেইটা শিকে মাৰি চালা গলে চালা পানীত পানীত গৈ পূৰা গা ধুই আছে আৰু ইহঁতে চবচে বেছি উৎপাত টিমটো আমাৰে চবচে উৎপাত আৰু কোনো সেনেকা কৰা নাই পুৰা উৎপাত আমাৰ ছাৰো গেছি নামি এতিয়া ফিল্ডত বলটো ক'ত দিলে কেৰাই ছাৰে ফিল্ডত নামি বলটো ক'ত দিছে কেৰাই পুৰা এইফালে মই এনেকৈ আছোঁ আমাৰ মানুহটোৱে কানিয়া হৈ আছে এইটো হৈছে আমাৰ মানে তাৰ পৰা নামি আহে এইটো কিন্তু ইয়াতে যিহেতু আমাৰ পানী নাই ইয়াতে পানী নোহোৱাৰ কাৰণে ইয়াতে এইটো বস্তু ইয়াতে ইউজ হোৱা নাই তো লেতেৰা হৈ আছে ইয়াত ইয়াতে খেলি ভাল লাগিল হয় ন একদম মজা ছাৰ হা পুৰা মজা লাগে ছাৰ মজা লাগিল হয় কিন্তু ইয়াতে পানী নাই এতিয়া আৰু ইয়াতে খেলিব নোৱাৰি এতিয়া আৰু এতিয়া বহি ল'লে তহঁতৰ কি লাগে এতিয়া কি খাব বিচাৰে এতিয়া হা থুবটো আগত বহি চাই খাওয়াটো আগত তাৰ মেনুখন চা বাবা কি খাবি ক চাওঁ কি হয় আচ্ছা তো এইকেইটা গোটেইবিলাক এইকেইটা খাব বহিছে এতিয়া কি খাবি তহঁতে ক মই কিয় খুৱাই দিম আৰু তহঁতে তাৰ সৰু আছা নেকি মোৰ প্ৰাণ কি লাজ লাগছে কিয়া বৰ লাজ কৰিছে কিয় কোৱা গিলা কথা মনোজ ক কি খাবি কেইজন আছে এতিয়া এইফালে ধ্ৰুৱ মানস সতীশ মনোজ এইফালে আমাৰ দিবাংকৰ এইফালে কোনে এইটো দেৱা হীৰক এইফালে আমাৰ এইটো কোনে জেবি আৰু এইফালে ৰিকি মৰ্ণিং ৰঞ্জন শৰ্মা ময়ূৰ প্ৰাণ আমাৰ গোটেইকেইটা আহিছে এতিয়া আমি এটা একাপ চাহ খাম প্ৰথমতে ন তাৰপিছত আৰু যোনটো তোমাক এই ট্ৰিপটোত কিন্তু বহুত বেছি মিছ কৰিছোঁ মই এতিয়া চাহ কালাৰটো ধুনীয়া চাহ খা চলে লাল চাহ একদম কেইটকা এইটো 10 रुपीस ना 10 रुपीस अभी भाई इस पार्क के बारे में कुछ बताएगा ये बात बहुत अच्छा है हिंदी में बताओ इधर आके बहुत अच्छा लगा कि उधर स्विमिंग पूल है और इधर चिंपांजी है एक गोरिल्ला ऐसा है बहुत अच्छा लगा आगे फिर इधर हमने बहुत मस्ती की और इधर हम लोग कुछ खा रहे हैं आ गया ना ऐसे तुम्हारे रोबो नोड़िले होते তই কি নাপাবি এনেকৈ তাৰ পিছত থাকিলি না কিয়া চাই আছো ৰাতি হ'ল ইয়া দেৰি হ'লতো যাব টাইম হ'ল বহুত ৰাতি হ'ল তো ভিডিঅ'টো সেইকাৰণে সামৰি মাৰিছোঁ আৰু আমাৰ যিটো বহুতকেইজন আছে আৰু ৰাতি হৈছে বহুতো ছেফটিৰ কথা আছে ইয়াতে এই ভিডিঅ'টো সেইখিনিতে সামৰি মাৰিব খুজিছোঁ এই গাইজ কি কয় এতিয়া সেইবিলাক কেনে লাগিল কোৱাচোন सबसे ऊपर टीम तो आमी আৰু চবতছে অন্তিম টিমটো আমি ঠিক আছে বাৰু আকৌ লগ পাম নেক্সট ব্লগত না কি বাই 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 ফ্ৰেণ্ডছ আহিলোঁ এয়া ওলাই আহিলোঁ আমি ক্ৰিকেটৰ পৰা গতিকে অকণমান আনন্দ ফূৰ্তি কৰিবৰ কাৰণে আহিলোঁ আপোনালোকে আনন্দ ফূৰ্তি কৰক জীৱন দুদিনীয়া আজি আছোঁ কালি নাই গতিকে এনেদৰে হাঁহি ফূৰ্তি মাৰি জীৱনটো অতিবাহিত কৰক তাৰ কামনাৰে আজিলৈ বাই বাই